কি খব মানে আজি পবিত্ৰ ঈদৰ দিনত ঈদৰ দিনা নামাজ পঢ়াটো মোৰ কাৰণে প্ৰথমবাৰ নহয়। আচলতে মই প্ৰত্যেক বছৰে এইটো কৰে। কালি জাগাটো চেঞ্জ হয়, কেতিয়াবা মই ওদালগুৰিত কৰোঁ, কেতিয়াবা মই বাক্সাত কৰোঁ, কেতিয়াবা চিৰাং, কেতিয়াবা কোকৰাঝাৰ। মুঠতে এই 4খন জিলাত ঘূৰি ঘূৰি মই এই ঈদৰ দিনা নামাজটো পঢ়ি থাকোঁ। তো উদ্দেশ্য এটাই যে আমাক যিমান ধৰ্মীয় লোকসকল আছে আমি একেলগে যাতে থাকিব পাৰে, অঞ্চলত একেলগে আমি কাম কৰিব পাৰে, অঞ্চলত শান্তি ঘূৰাই আহে। অসম তথা BTC অঞ্চলত আমি সকলোৱে একেলগে থাকি পেলাই যাতে কাম কৰিব পাৰে, সেইবিলাক উদ্দেশ্য লৈ পেলাই মই প্ৰাৰ্থনা কৰোঁ। বেলেগ একো নাই। হয়, মই কেতিয়াবা মিছনতো যাওঁ, মিছনতো প্ৰাৰ্থনা একেই। কেতিয়াবা বাথৌ ধৰ্মীয় লোকসকলৰ লগত প্ৰাৰ্থনা কৰোঁ। উদ্দেশ্য এটাই, একো নাই। সন্মান আমি সকলো ধৰ্মীয় লোকসকলকে সকলোৱে সমানে মই সন্মান কৰাটো আমাৰ দায়িত্ব। এইটো বিটিআৰৰ কোটাটো পৰিৱৰ্তনটো কেতিয়া আহিব নাহিব এইটো ৰাইজে ক'ব। কিন্তু যোৱাকালি মই যিটো দেখিবলৈ পাইছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত, এইটো খুব মানে দুখজনক কথা। বড়োলেণ্ড ইউনিভাৰ্চিটিত অসমীয়া লিখিব পৰা অধিকাৰটো ৰমদ বৰ'ই নাইকিয়া কৰিলে। তো বাৰে বাৰে মই কেতিয়াবা মিটিঙত মই কৈ আহিছিলোঁ, এই প্ৰমোদ বৰ'য়ে কি জাতৰ মানুহ মই কৈ আহিছোঁ যে প্ৰমোদ বৰ'য়ে অন্যায়ভাৱে বড়ো জাতিকে ঠগাই পেলাই আহিছে, ধ্বংস কৰি আহিছে। তো এই প্ৰমোদ বৰ'য়ে বড়ো জাতিকে ইমান অন্যায়ভাৱে ঠগাব পাৰে, তো কোনোবা অসমীয়াৰ কাৰণে বা কোনোবা বঙালীৰ কাৰণে বা কোনোবা মুছলিমৰ কাৰণে যে কাম কৰিব, এইটো মই বাৰে বাৰে কৈ আহিছিলোঁ। তো যোৱাকালি আজি আপোনালোকে দেশ প্ৰমাণ পালে যে অসমত কোনো ইউনিভাৰ্চিটিত এনেকুৱা নটিফিকেশ্যন ওলোৱা নাই। কিন্তু প্ৰমোদৰ আণ্ডাৰত এই বড়োলেণ্ড ইউনিভাৰ্চিটিত অসমীয়া ভাষা লিখিব পৰা অধিকাৰটো নাইকিয়া কৰিলে। মই বাৰে বাৰে কৈ আছোঁ যে প্ৰমোদ বৰ'য়ে কি জাতৰ মানুহ, সি নিজকে চিনি পায়, বেলেগক কাকো চিনি নাপায়। বড়ো জাতিকে অন্যায়ভাৱে ঠগাই পেলাই আহিছে। তো কোনোবা বঙালী বা কোনোবা অসমীয়াৰ কাৰণে যে সি কাম কৰিব, এইটো একদম অসম্ভৱ কথা। তো মই কৈছোঁ প্ৰমোদ বৰ'য়ে সেইটো উঠাই ল'ব লাগে। যোৱাকালি যিটো নটিফিকেশ্যন ওলাইছে, প্ৰমোদ বৰ'ৰ মতে এতিয়া অসমীয়া আৰু বড়োৰ মাজত গণ্ডগোল হ'ব লাগে, সেইটোহে বুজাইছে। প্ৰমোদ বৰ'ক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো উইড্ৰ কৰি লওঁ। আগত বেলেগ ইউনিভাৰ্চিটিবিলাক আগত ইউনিভাৰ্চিটিত বড়োলেণ্ড ইউনিভাৰ্চিটিত যেনেকৈ চলি আহিছিল অসমীয়া ভাষাই সেইমতে চলিব দিয়ক। কোনো বেলেগ ইউনিভাৰ্চিটিত এনেকুৱা বেন কৰা নাই অসমীয়া লিখিব পৰা অধিকাৰটো দেই। থেংক ইউ।